নমস্কাৰ মই জ্যোতি শিখাই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ ব্লগত মই আপোনালোকক ঠাই দেখাইছিলোঁ, গোটেইকেইটা নহয় কেইটামান ব্লগত ঠাই দেখাইছিলোঁ। আজি ভাবিছোঁ আপোনালোকক কোনো ঠাই নেদেখাওঁ, এটা পিঠাৰ ৰেচিপি দেখাম। অসমীয়া খাদ্য আছামিজ ট্ৰেডিশ্যনেল ফুড মই আজি বনাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। বলক পলম নকৰি তেন্তে মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। মই আপোনালোকক আজি আঙুলি পিঠা বনাই দেখাম বুলি ভাবিছোঁ। মই তাৰ কাৰণে কেঁচা পিঠাগুড়ি লৈ লৈছোঁ আৰু ইয়াতে চেনি গুড়ি কৰি দিছোঁ। চেনি গুড়ি কৰি লোৱাৰ ভিডিঅ' মই কৰিবলৈ নহ'লে, আৰু গুড়ি কৰি থোৱা তিল লৈছোঁ। এইখিনি ভালদৰে মই মিক্স কৰি লৈছোঁ। ইয়াতে তিলৰ গুড়া নিদিলেও হয়, মোৰ আছিলে কাৰণে মই দিলোঁ। এইটো অপশ্যনেল হয়, এইটো নিদিয়াকৈ বনাব পাৰি। ইয়াতে মই এতিয়া ঘিউ 2 চামুচ দি দিম আৰু এইখিনি পিঠাগুড়িৰ লগত ভালদৰে মিক্স কৰি ল'ম, সানি ল'ম ভালদৰে পিঠাগুড়িখিনিৰ লগত। এতিয়া ইয়াত মই কুহুমীয়া গৰম পানী কমকৈ ভিডিঅ'ত দেখাৰ দৰে মুঠি থাকিম। আটা মুঠাৰ দৰে মুঠি থাকিব লাগিব, যাতে এইখিনি কোমল হৈ যায় আৰু বেছি টান হ'বলৈও দিব নোৱাৰি, একেবাৰে পনীয়াকৈও ৰাখিব নোৱাৰি। আটা মুঠাৰ দৰে ভালদৰে মুঠি গ'লেই ধুনীয়াকৈ চেপটো উঠিব। এইখিনি আপোনালোকে দেখিছেই, মই বেছি টানো কৰা নাই আৰু বেছি একেবাৰে কোমলো পনীয়াও হ'ব দিয়া নাই। এনেদৰে এইটো জোখতে ৰাখিব আপোনালোকে। পিঠাগুড়িখিনি মঠা মোৰ প্ৰায় হৈয়ে গৈছে। এতিয়া মই আঙুলি চেপত এইখিনি বনাই যাম। ভিডিঅ'ত দেখাৰ দৰে এনেদৰে আঙুলি চেপত বনাই যাব, একেবাৰে সহজ হয় এই পিঠাটো বনাবলৈ। এনেদৰে আঙুলি চেপ দি খুব সোনকালেই বনাব পাৰি। এই আঙুলি পিঠা বনাবৰ কাৰণে এইখিনি মই গাখীৰ অলপ গৰম কৰি লৈছোঁ। গাখীৰত মই তেজপাত দিছোঁ। আপোনালোকৰ যদি ইলাচি থাকে ইলাচিও দিব পাৰে, মোৰ ওচৰত ইলাচি নাই, সেইকাৰণে মই তেজপাত দিছোঁ। আৰু ইয়াতে মই চেনি 2-3 চামুচমান দি দিছোঁ সোৱাদ অনুসৰি। আপোনালোকে যিমানটো সোৱাদ খায় সিমান মতে চেনি দিব। আৰু এইখিনি মই এতিয়া অলপ টাইম গৰম হ'ব দিম। মই বেছিকৈ ডাঠ নকৰোঁ, মই পনীয়াকৈ ৰাখিম গাখীৰখিনি। যদি আপোনালোকে ডাঠকৈ খাব বিচাৰে তেতিয়াহ'লে গাখীৰখিনি অলপ টাইম পগাই ল'ব। আৰু ইয়াতে মই এতিয়া পিঠাখিনি দি দিম। এইখিনি খুব সাৱধানেৰে লৰাব লাগিব, এইখিনি ভাঙি যোৱাৰ চান্স থাকে, সেইকাৰণে খুব সাৱধানেৰে লৰাব লাগিব। আৰু এতিয়া এইখিনি মই উতলিবলৈ দিম। 2-3 বাৰ ভালদৰে উতল অহাৰ পিছত এইখিনি মোৰ ৰেডি হৈ যাব খাবৰ কাৰণে।